যোৱা মঙলবাৰে যে লখিমপুৰৰ চাউল ধোৱাত যে কণমানি শিশু দীপশিখা শইকীয়াৰ যে মৃত্যু হ'ল, সেই মৃত্যুত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে অলপ দিনৰ আগতে আজি এমাহ নহওঁতেই নগাঁও যি চুমিলা ৰংহাংপীৰ যি নৃশংসভাৱে হত্যা কৰিলে, সেই হত্যাৰ বিচাৰ নহওঁতেই মাৰ যাওঁতে আকৌ পুনৰ এতিয়া লখিমপুৰত এজনী কণমানি 9 বছৰীয়া শিশু সুলভ ছোৱালীজনীক কিছুমান নৰপিশাচে আমি যি সংবাদ মাধ্যমত গম পাইছোঁ যে ধৰ্ষণ কৰি পেলাই তথা ৰেপ কৰি পেলাই মৃত্যু কৰি পেলাই সেই ছোৱালীজনী কণমানি ছোৱালীজনীক গামোচাৰে দি চিপ দি পেলাই আত্মহত্যাৰ চেষ্টা দিবলৈ তেওঁলোকে প্ৰয়াস কৰিলে। সেইকাৰণে আমি আজি এই সংবাদ মাধ্যমৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে চৰকাৰে অতি শীঘ্ৰে এখন কঠোৰ আইন আনক। যদি চৰকাৰে আনিবলৈ আইন প্ৰণয়ন কৰিব পাৰে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া জাতি ভাই ভনীসকলক সুৰক্ষা দিবৰ কাৰণে কিয় আইন এখন আনিব নোৱাৰে। আৰু আমি ক'ব বিচাৰিছোঁ যে অকল চুমিলা ৰংহাংপী আজি দীপশিখা হ'ল, অনাগত দিনত আৰু কিমান আমি এনেকৈ কিশোৰী নামি হেৰুৱাবলগীয়া হ'ব আমাৰ নিজৰ। সেইকাৰণে এইটো দুখৰ বিষয়। আৰু আমি ফাষ্ট ট্ৰেক আদালতৰ যোগেদি খুব খৰতকীয়াকেনে এই কালপিতবোৰক ফাঁচি দিয়ক। ফাঁচি দিলেহে এটা ব্যৱস্থা হ'ব, কাৰণ ফাঁচি নিদিলে তেওঁলোকৰ কোনো ব্যৱস্থা নহয়। আৰু চৰকাৰে যদি এনেকুৱা কালপিতবোৰক যদি জেলৰ ভিতৰত সোমাই পেলাই দিনৰ ভিতৰত পিছত মাহৰ পিছত যদি ভাত খুৱাই লেহেমীয়া গতিৰে যদি আইন প্ৰক্ৰিয়াটো ব্যৱস্থা চলাই থাকে, তেতিয়াহ'লে কিন্তু আইনৰ পৰা ৰাইজৰ কিন্তু বিশ্বাস হেৰাই যাব। সেইকাৰণে আমি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমে অসমৰ নতুন হ'বলগীয়া নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ, অসম আৰক্ষীৰ DGPলৈ আমি আবেদন কৰিব বিচাৰিছোঁ, এনেকুৱা ঘটনাবোৰ কিন্তু অসমৰ পৰা নিশেষ কৰিব লাগিব। দোষীক একদম কঠোৰ পৰা শাস্তি দিয়ক। যদি দোষীক শাস্তি দিব গুলি মাৰি হ'লেও মাৰি দিয়ক, আমি যুৱ ছাত্ৰ পৰিষদে দাবী কৰিছোঁ। কাৰণ এনেকুৱা আৰু ঘটনা আমি দেখিবলৈ শুনিবলৈ নাপাওঁ যেন। কাৰণ এতিয়া মহামাৰী কৰোণা দেখিছে, গোটেই ভাৰতবৰ্ষৰ আজি কৰোণাই সংকটময় সৃষ্টি কৰিছে, কৰোণাৰ পৰা বিভীষিকা সৃষ্টি কৰিছে। তৎসত্ত্বেও আমি কিন্তু ওলাই আহিবলৈ আজি বাধ্য হৈছোঁ, কাৰণ আমি ছোৱালীজনী কণমানিজনী ন্যায় দাবীত আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে আমি চৰকাৰলৈ আকৌ দাবী কৰিছোঁ যে এই কালপিতকেইটাক, যিকেইটা কালপিৰে যি ঘটনা কৰিলে, সেইকেইটাক কিন্তু কৰায়ত্ব কৰি পেলাই ফাঁচি দিবলৈ আমি দাবী জনাইছোঁ যুৱ ছাত্ৰ পৰিষদে।